আছে, ভাৰপ্ৰাপ্ত মুখ্য সচিব আছে, শৃংখল চলিয়া আছে, সকলোখিনি ইয়াত উপস্থিত আছে। আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম, কাৰণ বিগত সময়ছোৱা বীৰ লাচিত সেনাৰ বাবে অতি প্ৰত্যাহ্বানমূলক হিচাপে থিয় দিছিল। কাৰণ ৰন্টু পানীফুকনক হঠাতে গ্ৰেপ্তাৰ কৰি 1 দিনমানত প্ৰেৰণ কৰিছে, আৰু কৰাৰ পাছত সেইসকল সৈনিকে তেওঁলোকে পিছৰ পৰ্যায়ত এতিয়া সংগঠনটো কেনেধৰণে চলাই যাব তাৰ ওপৰত ৰণনীতি কৰিছে। আৰু শৃংখল চলিয়া আছে, আমাৰ আজি শৃংখল বৈঠকৰ লক্ষ্য আৰু চলি আছে। হঠাৎ এটা প্ৰত্যাহ্বান আহি পৰিলে বীৰ লাচিত সেনাৰ ওপৰত, আৰু মুখ্যমন্ত্ৰী এটা বিশেষ মন্তব্য প্ৰকাশ কৰিলে যে নিষিদ্ধও কৰিব লগা হ'ব পাৰে, এনেধৰণৰ কথা আহিলে। গতিকে জাতীয় জীৱনৰ আজিৰ দিনটোত আপোনালোকে জাতীয় জীৱনক লৈ একবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব হয়তো। নিশ্চয়কৈ খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ আৰু খিলঞ্জীয়া মানুহৰ দপদপনি থকা এখন অসম বীৰ লাচিত সেনাৰ অসমৰ মূল লক্ষ্য উদ্দেশ্য। অনাগত দিনতো এখন চলিব, আৰু এটা প্ৰত্যাহ্বান আহিছে, প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ, প্ৰত্যাহ্বান আমি স্বীকাৰ কৰিছোঁ। আৰু এটা জাতীয় সংগঠনৰ, প্ৰত্যেক জাতীয় সংগঠনৰ যাত্ৰাত থাকেই আপ এণ্ড ডাউন, কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আমি এইবাৰেই নহয়, আমি বহুতবাৰ এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। মই নিজেও NSA গোচৰত 4 মাহ দিন জেলত আছোঁ। কিন্তু অনাগত দিনত বীৰ লাচিত সেনাৰ যিটো সত্তা, এই সত্তাটো অদূৰ ভৱিষ্যতলৈ কেনেকৈ জীয়াই থাকিব তাৰ ওপৰতে আজি আমাৰ চিন্তন কৰি থকা হৈছে। দেখিবলৈ পোৱা গৈছে যে আপোনালোকে যিবিলাক সন্দেহযুক্ত নাগৰিক, সেই অসমৰ মুখ্যমন্ত্ৰী যেতিয়া উচ্ছেদৰ কাৰ্যসূচী হাতত ল'লে, সেই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে বহুতকে আহ্বান জনালে যে আমাক সমৰ্থন কৰক। আপোনালোকে কিন্তু নিস্বাৰ্থ সমৰ্থন এটা দিছিল, আৰু তেনে এটা সংগঠনক পিছৰ পৰ্যায়ত নিষিদ্ধ কৰিম বোলা কথা কেনেধৰণে গ্ৰহণ কৰে? কথাটো হৈছে কি, বাংলাদেশী মুক্ত যিখন অসম, সেইখনত আমি মুখ্যমন্ত্ৰী বুলি নহয়, বাংলাদেশী মুক্ত অসমখন আমি সকলোৱে বিচাৰোঁ। বহিৰাগত দপদপতি নথকা অসমখন আমি সকলোৱে বিচাৰোঁ। আৰু অনাগত দিনতো যদি কোনোবাই, যোনেই নহওক, কোনোবাই যদি বাংলাদেশীৰ বিৰুদ্ধে পচন্দ এক পৰিৱেশ অসমত তৈয়াৰ কৰে, তাত বীৰ লাচিত সেনাৰ অসমৰ সমৰ্থন থাকিব। এজন ৰন্টু পানীফুকনক গ্ৰেপ্তাৰ কৰিলেও বীৰ লাচিত সেনাৰ এই যি অজস্ৰ সৈনিক আছে, তেওঁলোকৰ মনোবল হ্ৰাস নহয়। এটা কথা আপোনালোকে দেখিছে, আজি চিন্তন বৈঠক, বীৰ লাচিত সেনা অসমৰ চিন্তন বৈঠক, যিটো সময়ত বীৰ লাচিত সেনাৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে। আৰু বীৰ লাচিত সেনাৰ অসমৰ এটা স্পষ্ট দাবী আছে, বীৰ লাচিত সেনাৰ স্পষ্ট নীতি আছে যে অসমত খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰ হ'ব লাগিব, অসমত অবৈধ বাংলাদেশী আৰু বেদখলকাৰী মুক্ত অসম হ'ব লাগিব। প্ৰতিজন যুৱক যুৱতীয়ে স্বনিৰ্ভৰশীল হৈ অসমখনক সেৱা কৰিবৰ মানসিকতাৰে তেওঁলোকে এখন মুক্ত অসম বিচাৰিছে। এখন আমাৰ অসম, এইখন অসমত খিলঞ্জীয়া মানুহৰ দপদপনি হ'ব। কিন্তু আমাৰ এই প্ৰত্যাহ্বানৰ মুহূৰ্তত আমি এটা কথা কিন্তু লক্ষ্য কৰিছোঁ, আমাৰ কোন শত্ৰু কোন মিত্ৰ, এই কথাটো ওলাই পৰিছে। আপোনালোকে দেখিছে, এগৰাকী বিধায়ক, যিগৰাকী বিধায়ক মুক্ত মনে আমাৰ বীৰ লাচিত সেনা সৈনিকসকলক সমৰ্থন জনাইছিল, তেওঁক সমৰ্থন জনাই কাৰাগাৰৰ পৰা জেললৈ নিক্ষেপ কৰিছিল, তেওঁ আজি কি বুলি ক'লে, বীৰ লাচিত সেনাক লৈ যি তুলুঙা মন্তব্য কৰিছে, আমি তেওঁলৈ আজি এই চিন্তন বৈঠকৰ পৰাই প্ৰত্যাহ্বান জনাইছোঁ। আমি উজনি অসমৰ পৰা খেদি পঠিওৱা যিসকল বাংলাদেশী মূলৰ মানুহ আছিল, এই বাংলাদেশী মূলৰ মানুহসকলক আপুনি নামনিত আলিংগন কৰি, চুম্বন কৰি আপুনি ৰজা হোৱাৰ যি সপোন দেখিছে, এই সপোন বীৰ লাচিত সেনাই পূৰণ হ'বলৈ নিজে এই কথা আজি স্পষ্ট ভাষাৰে আমি ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ কথা হ'ল এইখন আমাৰ অসম, খিলঞ্জীয়াৰ অসম, খিলঞ্জীয়াৰ দপদপনি অসম সদায় থাকিব লাগিব। তাৰ বাবে এই বীৰ লাচিত সেনাৰ অজস্ৰ সৈনিক নিজৰ পথেৰে বাট বুলিব। তাৰ বাবে আজি চিন্তন হ'ব, মন্থন হ'ব, কৰ্ষণ হ'ব, ভৱিষ্যত দিনৰ ৰূপৰেখা নিৰূপণ হ'ব। আমি আপোনালোকক খন্তেক সময় ধৈৰ্য ধৰিবৰ কাৰণে, অপেক্ষা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। 3 বছৰ পিছতেই বীৰ লাচিত সেনাক এটা নতুন উদ্যমৰে, নতুন চিন্তা চৰ্চাৰে আগবাঢ়ি যোৱা এটা সংগঠন হিচাপে আপোনালোকে অসমৰ ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে সক্ষম হ'ব। ভিন্ন প্ৰান্তত যে সৈনিকসকলক গ্ৰেপ্তাৰ কৰিছে, তাৰ ওপৰত তেনেকুৱা ধৰণৰ নাই, এইটোতো থাকিব। কাৰাগাৰলৈ অহা যোৱাটো এটা অলংকাৰ বুলি আমি ভাবোঁ। কাৰাগাৰ আমাৰ কাৰণে অলংকাৰ, আৰু সংগ্ৰামী সত্তাত, সংগ্ৰামী জীৱনত পুলিচৰ অত্যাচাৰ, কাৰাগাৰ, এইবিলাক সৰু কথা। আৰু বীৰ লাচিত সেনা অসমৰ অটল অদম্য স্থিতি, এইবিলাক কথাই কেতিয়াও কোনো ধৰণৰ গতি আমাৰ ৰুদ্ধ কৰিব নোৱাৰে। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম, খিলঞ্জীয়া মানুহে একত্ৰিত সংগ্ৰাম অসমৰ ভূমিপুত্ৰ থলবিৰ মানুহে দেখিবলৈ পাব।